Good evening, my name is Barpeta, and my document my father name is Subot Kuliter. Just formality karne because my kete ona bhabu my father boli aro etia jodi DNA test kore obviously negative ulabo jodi he doctor ok paisa nukhwai karon my family sok ase doctor police eburok paisa khwai nijor kaam koribo aro mok khurute sage adopt korisil karon mor kuno characteristics হিহঁতৰ নিমিলে নাহি মোৰ কোনো ৰিলেটিভছৰ লগত এফেকচন আছে এট্ৰাকচন আছে হিহঁতক মই ৰিকুৱেষ্ট কৰিছো তেনে কুকুৰৰ নিচিনা নুভুকে আৰু এনেকে মাথা গৰম নকৰে লিটাৰেলি পাগল কৰি পেলাইছে একদম ইমান অসভ্য ইমান চুৱা চেলেকা মানুহ মই জীৱনত দেখা নাই ছোৱালী এজনী তিনিবাৰ চাৰিবাৰ আহিছে কিন্তু এতিয়াও লৈ যাব ইমান মানুহৰ বমি চেলেকা ইমান চুৱা চেলেকা ইমান অসভ্য অভদ্ৰ মানুহ মই কেতিয়াও দেখা নাই হিহঁতৰ নিচিনা হিহঁতৰ লগত আমাৰ হাইট মিলে নে স্কিন কালাৰ মিলে নে নেচাৰ মিলে লিটাৰেলি একো নিমিলে বিকজ মই এডাপ্টেড বেবি হয় হিহঁতৰ নিজা বাচ্চা নাই সেইকাৰণে মোক এডপ্ট কৰিছে আৰু এতিয়া কৈ থাকে আমাৰ এজনীয়ে ছোৱালী হেনতে মুছলিমৰ তাত কেনেকৈ দিম আৰে দিব কোনে কৈছে সম্পৰ্ক কাটি দিলে হ'ল না তহঁতৰ লগত সম্পৰ্ক ৰাখিব কোনে তহঁতৰ লগত সম্পৰ্ক ৰখা মানে বজা এটা obviously মই বজা হেনে পাম তহঁতৰ লগত সম্পৰ্ক ৰাখিলে মোৰ গোটেই লাইফটো নষ্ট হৈ যাব আৰু কৈ থাকে কি মোৰ এজনীয়ে ছোৱালী হিহঁতৰ বিয়াত ফুৰ্তি কৰিম বুলি ভাবিছিলো লিটাৰেলি মোৰ কোনো ইচ্ছা নাছিল তহঁতৰ পইচাই দি বিয়া হোৱা কাৰণ তহঁতৰ পইচাই দি বিয়া হ'লে মোৰ এনেও সংসাৰ 2 মাহ চলিলে হয় তাৰপিছত ডিভোৰ্চ হৈ গ'লে মই বহুত হেপী আছো কি তহঁতৰ পইচাই দি মানে মোৰ বিয়া হোৱা নাই এতিয়া মোৰ তাত সেইটো এক্সকিউজ দিলে কেনে ক'ব সেই বুলি মই নিজৰ এতিয়া হোপ বিলাকত গেলা খটিম নেকি কি এটাই বাচ্চা আছে মই নিজৰ হোপ বিলাকত গেলা খটিব নোৱাৰো নহয় মোৰো এটা পাৰ্সোনাল লাইফ আছে এইবোৰ ফকতে আমি বন্ধ কৰক কি এটা বাচ্চা দুটা বাচ্চা ফালতু ইমোশনছ হয় লিটাৰেলি মোক এইবোৰে মোক নাপাইছো ৰিকুৱেষ্ট কৰিছো যাতে এনেকে কুকুৰৰ নিচিনা ফুকি মোক সাইডত নিদে কাৰণ আপোনালোকৰ কাৰণে মই ৰাতি টোপনি মাৰিব নোৱাৰো সিহঁতে চোৱা আছে কি ভাল বৰ ভাল ভাল কুকুৰ মেকুৰী ইমান বেয়াকে ক হ'লেও আত্মসন্মান বুলি বস্তু নাই এজনী ছোৱালী মানুহ নাথাকে নেকি কিমানটো মানুহটো নিসন্তান হৈ থাকে সিহঁত কি নচলে নেকি আৰু এটা বাহানা মুখত আগুন কোনে দিব আৰু আজিকালি পইচা দিলেনো মুখত আগুন কোনে নেদে এইবোৰ ফকতে ইমোশনছ দি মোৰ লাইফটো বৰবাদ কৰিব আহে কথা নে বাতা নাই হেৰেছ কৰি থাকে মানুহক ইমান টৰ্চাৰ দি থাকে মানুহক মোৰ খোৱা লোৱা চব বন্ধ হৈ গৈছে একদম শুব নোৱাৰো মই ৰাতি স্লিপিং টেবলেট খাই পাগলবোৰৰ কাৰণে শুব লগা হয় এই সবে মানে ব্ৰেইনত দুখ কৰিছে নিজে পুলিচক পইচা খুৱাই পিনে আৰামছে শুই থাকে বেলেগৰ হাৰাম কৰে মইতো অকল লিষ্টাৰ বোৰ দিব যোৱা নাই ছোৱালী এৰি দিলে হ'ল ন ইমান বাৰ কওঁ ছোৱালী এৰি দিলে হ'ল ঘৰতো গৈ থাকো ছোৱালী এৰি দিলে হ'ল মোক এৰি দে কিন্তু ইমান চোৱা চেলেকা ইমান আত্মসন্মান নোহোৱা মানুহ মই জীৱনতো দেখা নাই বেলেগ ছোৱালী যদি এনেকে কৈ থাকিল এৰি দে বেলেগ মাক দেউতাকে অবভিয়াছলি এৰি দিয়ে কিন্তু ইহঁত ইমান চোৱা চেলেকা ইমান অসভ্য অভদ্ৰ নটৰিয়াছ মানুহ মই মানে জীৱনত দেখা নাই দে সো আপোনালোকে ভিডিওটো শেয়াৰ কৰক আৰু এই অসভ্যবোৰৰ কাৰণে মই বহুত কষ্ট পাই আছো বহুত মেন্টাল টৰ্চাৰ পাই আছো বহুত ফিজিক্যালি উইক হৈ গৈছে ইমান অভদ্ৰমি কৰিছে খালি এটাই প্ৰাউড পইচা আছে এটা অভিযোগ চাওক আপোনালোক বৰপেটাৰ সাংবাদিক বন্ধুসকল আৰু মোক আপোনালোকে মোৰ শৈশৱ মোৰ বাল্যকাল পৰা সকলোৱে চিনে আৰু আজি অসমৰ জনগণে বা চেঙা সমষ্টিৰ জনগণে অতি ভালপোৱা আৰু মৰমৰে আমাক বিধায়ক নিৰ্বাচিত কৰিছে আৰু এই ধৰণৰ নিম্ন স্তৰৰ কাম কাজ বা তেওঁলোকে যি ধৰণে কিছু অভিযোগ উত্থাপন কৰিছে এয়া সমূলি ভুৱা কোনো পৰ্যায়ে আমি এইবিলাক কামৰ কাৰণে আমাৰ সময় নাই আমি অন্তত মানুহৰ কাৰণে কাম কৰাৰ কাৰণে আমাৰ যথেষ্ট প্ৰয়োজন আৰু সেইকাৰণে এই ভুৱা অভিযোগসমূহ খুব কম দিনতে প্ৰমাণ কৰিবলৈ বা আমি আহ্বান জনাওঁ যে পুলিচে এই ক্ষেত্ৰত খুব স্বচ্ছ এটি তদন্ত কৰিব লাগে আৰু সেই তদন্তৰ পিছত আমি ভাবোঁ যে বিষয়টো সকলোখিনি জল পটপট হ'ব আৰু আমি চিধভাৱে আইনত যাম আৰু আমাৰ মানহানিৰ কাৰণে বা আমাৰ সন্মান লাঘৱৰ কাৰণে আমাৰ পদমৰ্যাদা লাঘৱৰ কাৰণে যিখিনি কৰিছে ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু দ্বিতীয় কথাটো হৈছে যে যি পাৰ্টিকুলাৰ কেছ মই আপোনালোকে অহাৰ পিছত আৰু 2-4টা বাতৰি আৰু অন্যান্য চ'ৰ্চৰ পৰা যিখিনি তথ্য আমি সংগ্ৰহ কৰিলোঁ এইটো এজন যুৱক প্ৰাপ্তবয়স্ক যুৱক আৰু যুৱতীৰ মাজৰ সম্বন্ধ আৰু সেই সম্বন্ধটো যিয়েই নহওক সেই ক্ষেত্ৰত মোৰ ক'বলগীয়াও নাই গাবলগীয়াও নাই কিন্তু আমি বিধায়ক হিচাপে আমাৰ সৈতে বিভিন্ন স্তৰৰ মানুহৰ সম্পৰ্ক বা আমাৰ ওচৰত সকলোৱে যায় বা আমাৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণৰ সহায় বিচাৰিব পাৰে আৰু একেদৰে এই যে জনৈক যুৱক ৰিতুল হুছেইন বুলি যুৱকজনক মই অস্বীকাৰ নকৰোঁ যে মই চিনি নাপাওঁ তেখেতে বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াতে হওক বা অন্য কিছু ক্ষেত্ৰতে হওক মোৰ নিৰ্বাচনৰ সময়ত মোৰ হৈ বেছি পৰিমাণে প্ৰচাৰ কৰিছিল আৰু সেই সুবাদতেই চাগে তেওঁলোকে ধৰি ল'লে যে আশ্ৰাফুল হুছেইনে এই ঘটনাবিলাকৰ লগত ইনভলভ আছে মুঠেই কথা উঠিব নোৱাৰে প্ৰশ্ন উঠিব নোৱাৰে যে আমি এই ক্ষেত্ৰত এই ধৰণৰ ঘটনাবিলাকক কোনো প্ৰকাৰে অনুপ্ৰাণিত কৰিম বা এইবিলাকত ইনভলভ হ'ম ছোৱালীগৰাকীৰ পিতৃয়ে কৈছে যে বিধায়ক আৱাসত লৈ গৈছে আপোনাৰ বিধায়ক আৱাসত লৈ গৈছে ছোৱালীগৰাকী আমাক লগ কৰিবলৈ আপুনিও যদি যাব বিচাৰে বা XYZ কোনোবাই যদি যাব বিচাৰে আমাক সাধাৰণতে নিজৰ ঘৰত নিজৰ কৰবালৈ গ'লে তেওঁলোকক যাব দিবলৈ আমি কওঁ আহিবলৈ কওঁ আৰু তেনেকুৱাকৈ এটা দিন অৱশ্যেই তেওঁলোকে মোৰ কোৱাৰ্টাৰত গৈছিল আৰু তাৰ পৰা মই কিন্তু বিদায় দি দিছোঁ আপোনালোকে ইয়াতে
তেওঁলোকে যাওক, আপোনালোকে যাওক। আৰু সাধাৰণতে দেখা সাক্ষাৎৰ পিছত সকলোৱে গুচি যায় আৰু তেওঁলোকে গুচি গৈছে। আৰু এই ক্ষেত্ৰত যদি মোৰ অপৰাধ, তেনেহ'লে আইনে ইয়াৰ ব্যৱস্থা ল'ব। এতিয়া আপুনি যদি কোনো অপৰাধ কৰিছে বা আপুনি কোনো অপৰাধ সংঘটিত কৰিছে বা পিছলৈ কৰিব, আৰু সেই ক্ষেত্ৰত মোৰ লগত কেতিয়াবা আপুনি সংস্পৰ্শত আহিছিল, মোৰ লগত যদি আপুনি কেতিয়াবা কোনো ফটো কৰিছে, ফটো তুলিছে, তাৰ কাৰণেতো মই জিম্মেদাৰ হ'ব নোৱাৰোঁ। যদি মই এই ঘটনাৰ লগত, যদি মই এই ইনচিডেণ্টৰ লগত কোনো প্ৰকাৰে ফিজিকেলি ইনভল্ভ হয় বা ইণ্টেলেকচুৱেলি বা মেণ্টেলি বা কোনো ধৰণৰ যদি ইনভল্ভ হয়, তেনেহ'লে আইনে মোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ মই আহ্বান জনাম। তেওঁলোকে গৈছিল, মই সিদিনা নাছিলোঁ, আৰু সন্ধিয়া গৈছিল, আৰু সন্ধিয়া যোৱাৰ পিছত সাধাৰণতে আমাৰ তাতে গেষ্ট গ'লে তেওঁলোকে